নমস্কাৰ বন্ধুসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসান ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনাম EWS সাৰ্টিফিকেটখন বনাওঁতে কিমান দিন টাইমৰ প্ৰয়োজন হয়, লগতে কিমান টকা খৰচ হয়। এই দুটা কথা আজি আপোনালোকক জনাম। বহুতেই কিন্তু মোক সুধি থাকে, কমেণ্ট বক্সত সুধি থাকে যে এই EWS সাৰ্টিফিকেটখন বনাওঁতে কিমান দিন টাইমৰ প্ৰয়োজন হয়, লগতে কিমান টকা খৰচ হয়। তো বন্ধুসকল চাওক, এই EWS সাৰ্টিফিকেটখন বনাওঁতে কিমান দিন টাইমৰ প্ৰয়োজন হয়, কিমান টকা লাগে, তেনেকুৱা কিন্তু কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই বা ধৰা বন্ধা তেনেকুৱা কিন্তু কোনো ক্ৰাইটেৰিয়া দিয়া নাই যে ইমান দিনৰ ভিতৰত ইমান দিন লাগিব বা ইমান টকা লাগিব এইখন সাৰ্টিফিকেট বনাওঁতে। তেনেকুৱা কিন্তু কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই, কোনো ধৰণৰ ধৰা বন্ধা কিন্তু নিয়ম নাই। তথাপি মোৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ, কাৰণ মই এনেকুৱা EWS সাৰ্টিফিকেট 3খন বনালোঁ। প্ৰথমতে এখন বনালোঁ, সেইখন ভেলিডিটি পাৰ হ'ল। চাওক বন্ধুসকল, এইবিলাক হ'ল মোৰ EWS সাৰ্টিফিকেট। প্ৰথমতে মই এইখন বনাইছিলোঁ, এইখন বনোৱাৰ পিছত এইখনৰ ভেলিডিটি পাৰ হৈ গ'ল, এইখন গ'ল। তাৰপিছত এইখন বনালোঁ, এইখনৰো ভেলিডিটি পাৰ হৈ গ'ল, এইখনো গ'ল। তাৰপিছত মই কি কৰিলোঁ, আৰু এইখন বনালোঁ সাৰ্টিফিকেট। তাৰপিছত মই যেতিয়া 3বাৰ বনালোঁ, 3 বছৰ এইখন 3বাৰ EWS সাৰ্টিফিকেট বনালোঁ, তাৰপিছত কিন্তু মোৰ এটা ব্যক্তিগত অভিজ্ঞতা হ'ল যে এই সাৰ্টিফিকেটখন বনাওঁতে ইমান দিনৰ পৰা ইমান দিন লাগে, এনেকুৱা এটা টাইম লাগে। তাৰ পৰা কিন্তু মই ক'ব পাৰোঁ যে ইমান দিন টাইমৰ প্ৰয়োজন হয়। তো বন্ধুসকল চাওক, এই সাৰ্টিফিকেটখন বনাওঁতে যিহেতু কোনো ধৰণৰ ধৰা বন্ধা নিয়ম বান্ধি দিয়া নাই, তথাপি মই এইটো কওঁ যে এইখন সাৰ্টিফিকেট বনাওঁতে মিনিমাম আপোনাৰ 5 পৰা 7 দিন কিন্তু টাইম লাগিব। কাৰণ বহুতেই কয় যে 10 দিন লাগে, 3 দিনতে হয়, বা কিছুমানে কয় 15 দিন লাগে, এনেকুৱা কিন্তু বহুতেই কিবা কিবি কয়। এনেকুৱা কিন্তু কোনো ধৰণৰ ফিক্স টাইম নাই এইখন বনাওঁতে। এইখন বনাওঁতে কাৰণ আপোনাৰ ওপৰতে টোটেলি কিন্তু নিৰ্ভৰ কৰিব কিমান দিনৰ ভিতৰত আপুনি বনাব পাৰে। কাৰণ আপোনাৰ যদি সকলো ডকুমেণ্টছখিনি ৰেডি থাকে, তেতিয়া কিন্তু আপুনি কিন্তু 5 পৰা 7 দিন সময় বা 3 পৰা 5 দিনৰ ভিতৰতে কিন্তু আপুনি কিন্তু বনাব পাৰিব। কাৰণ এই EWS সাৰ্টিফিকেটখন বনাবলৈ যাওঁতে প্ৰথমতে আপোনাৰ এখন ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হয়, তাৰপিছত আপোনাৰ এখন এফিডেভিটৰ প্ৰয়োজন হয়। এইবিলাক বনাওঁতে কিন্তু আপোনাৰ 3 পৰা 5 দিন বা 5 পৰা 7 দিন কিন্তু টাইম গুচি যাবই। কাৰণ এখন যেতিয়া ইনকাম সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিব, তেতিয়া কিন্তু 2-3 দিন টাইম লাগি যায়। তাৰপিছতে যেতিয়া এফিডেভিট বনাব যাব আৰু এদিন গ'ল। এনেকৈ আৰু কিছুমান বহুত প্ৰচেছ থাকে। এইখিনি হৈ যাওঁতে তাৰপিছতে সেই অফিচৰ যিসমূহ অফিচাৰে আছে, সেইসমূহে যেতিয়া অফিচাৰসকলে যেতিয়া ইয়াতে চাইন কৰিব, ভেৰিফাই কৰিব, সকলো কৰোঁতে কিন্তু আপোনাৰ কিন্তু 5 পৰা 7 দিন টাইম কিন্তু গুচি যায়। তাৰপিছতহে এই EWS সাৰ্টিফিকেটখন আপুনি কিন্তু পাব। সেইকাৰণে মই কৈছোঁ যে এই সাৰ্টিফিকেটখন বনাওঁতে কিন্তু আপোনাৰ মিনিমাম 5 পৰা 7 দিন সময় লাগিব। আৰু এই সাৰ্টিফিকেটখন বনাওঁতে আপোনাৰ কিমান টকা খৰচ হ'ব, সেইটোও কিন্তু আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। কাৰণ এই সাৰ্টিফিকেটখন বনাওঁতে কিন্তু কোনো ধৰণৰ তেনেকুৱা ধৰা বন্ধা নিয়ম নাই বা ধৰা বন্ধা ক্ৰাইটেৰিয়া নাই যে ইয়াত ইমান টকা লাগিব। এইখন একেবাৰে বিনামূলীয়া হয়, একেবাৰে ফ্ৰী হয় এই সাৰ্টিফিকেটখন। কিন্তু এইখন বনাওঁতে কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হয়। যেনেকৈ ধৰক আপোনাৰ খাজনা ৰচিদ লাগে, ক্লিয়াৰ খাজনা ৰচিদ, ইনকাম সাৰ্টিফিকেট লাগে, তো মাটিৰ খাজনা দিব লাগিল বা ইনকাম সাৰ্টিফিকেট বনাব লাগিল। এইবিলাক কৰোঁতে কিছু টকা গুচি গ'ল। তাৰপিছতে এফিডেভিট বনাব লাগিব। এখন এফিডেভিট বনাব গ'লে মিনিমাম 400 টকাটো লাগিবই, 400-500 টকা লাগিল। তাৰপিছতে গাড়ী মটৰৰ ভাড়া লাগিল, তো এনেকৈ কিছু টকা গ'ল। তাৰপিছতে গাড়ী ভাড়া গ'ল বা কাগজ জেৰক্স কৰোঁতে কিছু টকা গ'ল। এনেকৈ কিন্তু আপোনাৰ 700-800-1000 টকা কিন্তু গুচি যাব। তাৰপিছত কিন্তু আপোনাৰ ডকুমেণ্টছখিনি ৰেডি হ'ব। তাৰপিছত যেতিয়া সেইখিনি আপুনি আনি যেতিয়া আপোনাৰ অফিচত চাৰ্কেল অফিচত জমা কৰিব, তেতিয়া কিন্তু আপোনাৰ এই EWS সাৰ্টিফিকেটখন যেতিয়া পাব, এইখন সাৰ্টিফিকেট কিন্তু একেবাৰে বিনামূলীয়া হয়। এইখন তেতিয়া কিন্তু আপুনি ফ্ৰী পাব। কিন্তু সেই ডকুমেণ্টছখিনি যেতিয়া ৰেডি কৰিব, তাতে আপোনাৰ গাড়ী ভাড়া হেনতেন সেইখিনিতে কিন্তু আপোনাৰ যি পইচা গ'ল। তেনেকৈ কিন্তু আপোনাৰ 700-800 বা 1000 টকা যাব। এইখিনি হ'ল ইয়াৰ খৰচা। তো বন্ধুসকল, আশা কৰোঁ কথাখিনি বুজিব পাৰিলে যে এই সাৰ্টিফিকেটখন বনাওঁতে কিমান দিন টাইমৰ প্ৰয়োজন হ'ব বা কিমান টকা খৰচ হ'ব। তো পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।